বন্ধুসকল এনেকুৱা থাৰ্ড ক্লাছ ফ'ৰ্থ ক্লাছ মানুহ মানে মই জীৱনত দেখি পোৱা নাই আৰু দেখিবলৈও নিবিচাৰোঁ। বন্ধুসকল মানুহ ইমান নিৰ্লজ্জ হ'ব পাৰেনে? ইমান লাজ নোহোৱা হ'ব পাৰেনে? মানুহৰ নামত মানে এইবিলাক কলংক। বন্ধুসকল যিমানেই ডাঙৰ মানুহ নহওক লাগিলে মই কথা ক'বলৈ ভয় নকৰোঁ, আগতেও কৰা নাই এতিয়াও নকৰোঁ। মই ক'বলৈ ওলাইছোঁ আমাৰ বৰ্ষাৰাণী আৰু ভাস্কৰৰ বিষয়ে। বন্ধুসকল অলপ দিনৰ আগতে তেওঁলোকৰ দুবছৰীয়া এনিভাৰ্চাৰী পালন কৰি গৈছেহে। ইমান উলহ মালহেৰে তেওঁ দুবছৰীয়া এনিভাৰ্চাৰী পালন কৰিছে, তাকে দেখি দুটামানৰ গাত মানে খজুতি উঠিছে, মানে তৎ নাই গাত সিহঁতৰ সুখত থকা দেখি। ইমান নিৰ্লজ্জ হ'ব পাৰেনে মানুহ? বন্ধুসকল ইমান বেয়া বেয়া কমেণ্ট কৰে মানে তোমালোকে ভাবি নোপোৱা। তোমালোকে নিজে চাই লোৱাচোন কিমান বেয়া বেয়া কমেণ্ট কৰে। চব কমেণ্ট মানে মই দেখুৱাব নোৱাৰোঁ, মানে কিছুমানে ইমান বেয়া বেয়া কমেণ্ট কৰে নহয়, দেখুৱাবই নোৱাৰোঁ। বন্ধুসকল তোমালোকে নিজে পঢ়ি চোৱা, বোলে কষ্টত আছে তেওঁ। আৰে কষ্টত থকা মানুহ ইমান শকত হৈ থাকিব পাৰে নেকি? ইমান নুৰুকাটো হৈ আছে, ধুনীয়াটো হৈ আছে। বন্ধুসকল বৰ্ষাৰাণীক মই অভিনেত্ৰী হিচাপেই নহয়, মানুহ হিচাপেও ভাল পাওঁ। মানে তেওঁ যিবিলাক কৰ্ম তাৰ পৰাই তেওঁক মই ভাল পাওঁ বা সন্মান কৰোঁ। বন্ধুসকল এনেকুৱা পেটকুলি মানুহবিলাকক কি কৰিব লাগে আপোনালোকে কমেণ্ট কৰি জনাবচোন। বন্ধুসকল ভিডিঅ' চাই কেনেকুৱা লাগিলে মই নাজানো। যদিহে বন্ধুসকল আপোনালোক বৰ্ষাৰাণী ভাস্কৰৰ ফ্ৰেণ্ড হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তো লগ পাম অন্য এটা ভিডিঅ'তে। আজিলৈ বাই।